हेलो फ्रेंड्स गुड मॉर्निंग की खबर আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আৰু আমিও ভালে আছো আজি আসলতে ৰাতিপুৱাৰ পৰাই মই ভিডিওটো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো কিন্তু একেবাৰে নোৱাৰিলো এতিয়াও দেখিছেনে কিমান কষ্টত মানে অকনমান সময় যেনে তেনে উলিয়াই পেলাই মই হাতত মোবাইলটো লৈ ভিডিওটো ষ্টাৰ্ট কৰিছো সেই কাৰণে আপোনালোকক প্ৰথমতে কওঁ প্লিজ মোৰ ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু সকলোৱে সাপোৰ্ট কৰিব যি সকলে প্ৰথম চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে মই অকনমান আগুৱাই যাব পাৰো সকলোৱে মোক ধুনীয়াকৈ সাপোৰ্ট কৰিব কাৰণ মই বহুত কষ্ট কৰি জানে জানে অকনমান সময় উলিয়াই পেলাই ভিডিও কৰো এতিয়া দেখিছে সুৱালিজনী লৈ মই ভিডিও কৰিছো আসলতে মই ভিডিওটো বহুত সোনকালে কৰিম বুলি ভাবিছিলো কিন্তু কৰিবই পৰা নাই আৰু এতিয়া ষ্টাৰ্ট কৰি দিছো এতিয়া চোতালতে এনেকৈ ঘূৰি ফুৰিছোঁ আৰু আপোনালোকক থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গমেই পাইছে আমাৰ ঘৰৰ ৰাখ বুলি কৈছোঁ আচলতে আমাৰ ঘৰৰ ৰাখ নহয় কিন্তু ঘৰৰ ৰাখ বুলি কোৱাটো এটা কাৰণ আছে গতিকে আপোনালোকে চাওকচোন কিয় কৈছোঁ মই ঘৰৰ ৰাখ বুলি চাওক মই দেখুৱাই আছোঁ এতিয়া দেখিছে এইটো আমাৰ ঘৰ এনেকৈ ঘূৰি ফুৰিছোঁ আমি দুইজনী আৰু ৰাখ চাব আজি হ'ব আজি ৰাখ হ'ব আপোনালোকক দেখুৱাই আছোঁ মই এয়া চাওক ৰাখৰ বাবে সকলোৱে ৰাতিপুৱাৰ পৰা কাম কৰি আছে আৰু আপোনালোকে চাগে ভাবিছে ৰাতিলৈ ৰাখ আৰু এতিয়ালৈকে একো ডেকোৰেশ্যনৰ কাম হোৱাই নাই কিন্তু মই আপোনালোকক সন্ধিয়ালৈকে ভিডিওটো দেখাই থাকিম সন্ধিয়ালৈ সকলোখিনি ৰেডি হৈ যাব আপোনালোকে ভিডিওটো চাই থাকক এয়া দেখিলে মানে আমাৰ পদূলি মুখতে ৰাখ হৈছে সেইকাৰণে মই আমাৰ ঘৰৰ ৰাখ বুলি কৈছোঁ আমাৰ ঘৰৰ ৰাখ আপোনালোকক আজি দেখুৱাম আপোনালোকে চাই থাকিব আজি হ'ব ৰাখ আৰু পেণ্ডেলৰ কাম এতিয়াও কৰি আছে হৈ যাবগৈ বাৰু আপোনালোকক মই ৰাখ দেখুৱাম আপোনালোকে চাব আৰু ৰাতিলৈকে ভিডিওটো চাই থাকিব অকণমান যি পাৰোঁ দেখুৱাই থাকিম এতিয়া মই ভাত বনাই আছোঁ এতিয়া দুপৰীয়া 12টা বাজিলে আৰু দেখিছেনে তাইক লৈ আছোঁ তাইক মানে দেখিয়ে আছে আজি দিনটো দেখিয়ে থাকিব বেছি আমনি কৰিছে আৰু মাও নাই মানে তাইক লৈ থাকিবলৈ সেইকাৰণে মই লৈ আছোঁ আৰু তেনেকৈ ভাতো বনাই আছোঁ আৰু মই যে আপোনালোকক দেখুৱাইছিলোঁ আমাৰ ঘৰৰ ওচৰতে ৰাখ পদূলি মুখতে ঘৰৰ পৰাই চাব পাৰি ঘৰৰ পৰাই চাম আৰু আপোনালোককো দেখুৱাম ধুনীয়াকৈ আপোনালোকেও চাই থাকিব একদম ৰাতিলৈকে আৰু এতিয়া আমাৰ ঘৰত মানে মাইক কেইটা বান্ধিব আহিছে পিছফালে মাইক বান্ধিব আহিছে ৰাখৰ কাৰণে আপোনালোকক অকণমান দেখুৱাই দিম এতিয়া চাব হা পিছফালে মাইক বান্ধি আছে গছৰ ওপৰত উঠি মানুহ দুজনে মই বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব এয়া দেখিছেনে দাদা এজনে মাইক বান্ধিবৰ কাৰণে আমাৰ ঘৰৰ পিছফালে থকা গমাৰি গছডালৰ একেবাৰে ওপৰলৈ উঠি গৈছে আৰু ইয়াত 3টা মাইক বান্ধিব এয়া দেখিছে বহুত ওপৰত মাইক কেইটা বান্ধিছে আৰু মই এতিয়া আপোনালোকক ৰাখৰ অকণমান দেখুৱাই দিছোঁ চাওক সন্ধিয়া হ'ল এতিয়া সকলোখিনি ৰেডি প্ৰায় হৈ গৈছে আৰু ৰাতিলৈ আৰু বেছি ধুনীয়া লাগিব এয়া চাওক মই কৈছিলোঁ সন্ধিয়ালৈকে ৰেডি হৈ যাব আৰু ৰাতি আপোনালোকক দেখুৱাম যেতিয়া লাইটবোৰ জ্বলিব তেতিয়া বহুত বেছি ভাল লাগিব চাই থাকক ভিডিঅ'টো
এতিয়া 6টা বাজিছে আৰু আপোনালোকক মই দেখুৱালোঁ ৰাস কিমান ধুনীয়াকৈ আয়োজন কৰিছে। আপোনালোকে ৰাতিলৈকে দেখা পাই থাকিব কি কি হয়, কেনেকুৱা হয় ৰাস মই দেখুৱাম আপোনালোকক অকণমান, কিন্তু বহুত বেছি ভালকৈ হয়তো দেখুৱাব নোৱাৰিব পাৰোঁ। আৰু এতিয়া 6টা বাজিছে, মই ভাত পানী বনোৱাত লাগি গৈছোঁ আৰু ইপিনে ছোৱালীজনী শুই আছে, সেইকাৰণে সোনকালে ভাতকেইটা বনাই আজৰি হৈ লওঁ, তাৰপিছত দেখুৱাই থাকিম ৰাস, আপোনালোকে চাই থাকিব। এতিয়া মই মাছ ভাজি আছোঁ, এয়া মাছ ভাজি আছোঁ আৰু এয়া হেল্ল' ফ্ৰেণ্ডছ, এতিয়া ৰাতি 10:10 হ'ল আৰু এতিয়া আমি ৰাস চাবলৈ যাওঁ। এজনী আমাৰ ভণ্টি আহিছে, খুৰা ছোৱালী, আমি দুইজনী এতিয়া ৰাস চাবলৈ যাওঁ, ওলাই গৈ ৰেডি হয়নে নহয়? হাই কৈ দিয়া, হাই হাই। এতিয়া আমি ৰাস চাবলৈ যাওঁ আৰু আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব দেই। ব'লা এতিয়া যাওঁ। মই আহিলোঁ। আমাৰ চোতালখন আন্ধাৰ, লাইট চাইট নাই।
Hey!